ওয়েলকাম টু মাই ইউটিউব চেনেল। হাই, কি খবৰ? নিশ্চয় সকলো ভালে আছে। আহকচোন আজি পায়স বনাই খাওঁ। পায়সনো মই কেনেকৈ বনালোঁ আৰু কিহৰ লগত বনালোঁ চাওঁ আহকচোন। এইডোখৰ মই জাতিলাও লৈ লৈছোঁ। জাতিলাওডোখৰ মই ভালকৈ ধুই চাফা কৰি কাটি ল'ম, বাকলিটো গুচাই ল'ম। জাতিলাওডোখৰ মই কাটি ল'লোঁ, মাজৰ বুকুৰ অংশখিনি কাটি পেলালোঁ। মই ভালকৈ জাতিলাওখিনি ৰুকি ল'ম। গোটেইখিনি জাতিলাও ভালকৈ ৰুকি মই ইয়াৰ ৰসটো চেপি পেলাম। গোটেইখিনি মই ৰসটো চেপি ল'ম। চেপি ৰসটো পেলাই দিম। ৰসটো চেপা হৈ গ'ল। এতিয়া মই এটা বাচনত গাখীৰ গৰম কৰিছোঁ। গাখীৰখিনি উতলাই থাকিম অলপ দেৰি। গাখীৰ মই আধা লিটাৰ লৈছোঁ। আমুল তাজা মই আধা লিটাৰ লৈছোঁ। গাখীৰখিনি মই উতলাই থাকিম আধা হোৱালৈকে। মই ঘি লৈছোঁ, পতঞ্জলি ঘি। আপোনালোকে যিকোনো ঘি ল'ব পাৰে। ঘিখিনি মই ভালকৈ গৰম হোৱাৰ পিছত, কেৰাহীখন গৰম হোৱাৰ পিছত মই জাতিলাওখিনি দি দিম। জাতিলাওখিনি অকণমান ভাজিব লাগিব। পানীটো ওলাই যাতে শুকাই যোৱালৈকে ভাজিব লাগিব। ভাজি থাকি মই লৰাই মাজে মাজে গাখীৰখিনি উতলি অলপ হৈছেগৈ, দেখিছে। পায়সত দিবলৈ মই বাদাম লৈছোঁ। বাদামখিনি মই এতিয়া পিচি ল'ম। বাদামখিনি মই এতিয়া ভালকৈ পিচি ল'ম। বেছি মিহি নকৰিলেও হ'ব, নিজৰ জোখত ৰাখিলেই হ'ল, কিমান মিহিকৈ ৰাখে। বাদামখিনি পিচি মই দি দিলোঁ। গাখীৰ উতলি কম হ'বলৈ ধৰিছে। গাখীৰখিনি ডাঠ হৈ আহিছে। মই বাদামখিনি দি দিলোঁ। এতিয়া জাতিলাওখিনি ভজা হৈ গৈছে। মই 5 মিনিটমান ভাজিলেই হ'ল। জাতিলাওখিনি যাতে ভালকৈ ভাজ খায়। এতিয়া মই দি দিম জাতিলাওখিনি। জাতিলাওখিনি দি ভালকৈ লৰাই ল'ম। এতিয়া মই ভালকৈ লৰাই ল'ম। দেখিছে গাখীৰখিনি ডাঠ হৈ আহিলে। জাতিলাওখিনি ভালকৈ সিজালৈকে মই এতিয়া লৰাই থাকিম। মাজে মাজে লৰাই থাকিলেই হ'ল। মই এতিয়া চেনি দিম। মিঠাটো নিজৰ জোখমতে দিলেই হ'ল। আমি বেছি মিঠা নাখাওঁ, সেইটো কাৰণে আমি মিঠা আমি বেছি নাখাওঁ। সেইটো কাৰণে নিজৰ জোখমতে আপোনালোকে কিমান মিঠা খাই দিব পাৰে। মই 5 চামুচ দিছোঁ। মই তেজপাত দিবলৈ পাহৰি গৈছিলোঁ, সেইটো কাৰণে এতিয়া দি দিছোঁ। আপোনালোকে আগতে বাদামৰ লগতে তেজপাতটো দি দিব। মোৰ ক্ষীৰ হৈছে আৰু প্ৰায় উতলি ডাঠ হৈছে। হৈ গ'ল মোৰ ক্ষীৰ। এয়া ক্ষীৰ দেখিবলৈ ইমান ধুনীয়া।